কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' গাইছ আজি আমি গৈ আছোঁ এখন ধুনীয়া গাঁৱলৈ, গোৱালপাৰা জিলাৰ নিচাংগ্ৰামলৈ। আৰু এইখিনি দুধনৈ মোটামুটি পাইছোঁ আৰু কিছু দূৰ আছে। আৰু ভিডিঅ'টো ধুনীয়া এটা ৰাস্তাৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে মোটামুটি লগত চাওক কেনেকুৱা হয়। আৰু গাইছ আমি ওলালোঁ ইয়াৰ পৰা খুব ধুনীয়া কৰি। কিছু দূৰ অহাৰ পিছত এইফালে লেফ্ট টাৰ্ণ ল'ব লাগিব আমি নিচাংগ্ৰাম। ইয়াতে লিখা আছে ৱেলকাম টু নিচাংগ্ৰাম, চাব পাৰে গাইছ। চাব পাৰে আমি নিচাংগ্ৰামলৈ ৱেলকাম জনাইছোঁ। আৰু গাইছ ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজত চাব পাৰে কিমান ধুনীয়া ফুল গছ হৈ উঠিছে। ৰাস্তাৰ পদূলিয়ে কিমান ধুনীয়া লাগিছে। এয়াই হয়তো নিচাংগ্ৰামৰ পৰিৱেশ। আৰু গাইছ চাব পাৰে কিমান ধুনীয়া। এইখিনি মানুহৰ গিৰিঘৰৰ আগত এনেকুৱা লেভেলৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা গাইছ, খুব ধুনীয়া লাগিছে নিচাংগ্ৰামত আহি। মেইনলি আৰু ৰাস্তা পদূলিবিলাক চাফা আৰু সিয়ে ধুনীয়াকৈ এটা ডাষ্টবিন দি থোৱা আছে গাইছ, আপোনালোকে পেলাব পাৰে ইয়াতে কিবা খাই দাই। আৰু চাব পাৰে খুব ধুনীয়া ফুলনি বনাই দিছে ইয়াতে। ফুলনি মানে বাগিচা মানে ফুলনি। আৰু গাইছ এইফালে চাব পাৰে নিজুম আৰু ৰাস্তা চাওক সেই গাইছ কিমান ধুনীয়া লাগিছে। আৰু গাইছ ধুনীয়াকৈ বাইকখন পাৰ্ক কৰি ল'লোঁ আৰু চাব পাৰে এইফালে সেইটো হৈছে নিচাংগ্ৰামৰ ৰ'ড পাৰ্ক। এনেকুৱা হয় দেখুৱাইছোঁ আৰু আপোনাক ধুনীয়াকৈ ফুলৰ বাগিচা বনাই থৈছে গাইছ, ফুলনি এনে বাগিচা। চাব পাৰে গাইছ ধুনীয়া ভিউ পইণ্ট বনাই দিছে ইয়াতে। চাব পাৰে গাইছ পিছফালে চেলফি মাৰি আছে। আৰু নিজম কেনেকুৱা লাগিছে আহি? ভালে লাগছে ভাই। আৰু চাব পাৰে ধুনীয়া পাহাৰৰ ওপৰত ভিউ পইণ্টটো বনাই দিছে। ইয়াতে বাইক পাৰ্ক কৰিছোঁ। পাৰ পাৰ্চন নহয়, বাইক এখন 10 টকাকৈ লৈছে। আৰু ধুনীয়া কাষে ধুনীয়া ফুল লগাই দিছে গাইছ। ধুনীয়া বহাৰ কাৰণে চেয়াৰ বনাই দিছে। আৰু গাইছ সিফালে বাঁহৰে খুব ধুনীয়াকৈ এটা ফটো উঠাৰ কাৰণে ফ্ৰেম বনাই দিছে। আৰু ধুনীয়াকৈ চাব পাৰে গোটেইকেইটা বহি আছে কাঞ্চিয়াৰতে। আপোনালোকে আহিব পাৰে গাইছ ইয়াতে। খুব বেছি ভাল লাগিছে আমাকো আহি। নেক্সট আমি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন গৈ আছোঁ। হয়তো এইটো দুটা ভিডিঅ' হৈ যাব পাৰে, মানে বহুত দীঘল হৈ যাব ভিডিঅ'বিলাক। নিচাংগ্ৰামৰ মেইনলি এইটোৱেই বস্তু আছে, ৰ'ড পাৰ্কটোৱে অলপ হাইলাইট বস্তু। আৰু বাকী এইবিলাক একো নাই, মানে ৰাস্তা ঘৰ চাফা আৰু গাঁওখন চাফা সেইটোৱে। আৰু আমি আজি দুজনে আহিছোঁ, হাতখন বিষাই গৈছে। হেৰিডাল নানিলোঁ, ষ্টিকডাল। মানুহবিলাক বহাৰ কাৰণে খুব ধুনীয়াকৈ সুবিধা বনাই দিছে। আৰু এইবিলাক হয়তো ব্ৰিজ বনাইছিল আগতে, কিন্তু আনফৰ্চুনেটলি বোমা চোমা দিয়াৰ পিছত ব্ৰেক হৈ গৈছে।
ব্ৰিজখন আৰু ওপৰত খুব ধুনীয়াকৈ আছোঁ আমি আৰু ইয়াৰ পৰা ভিউ চাওক গাইছ তো আমি এইফালে আহিছোঁ আৰু নিজুম এনেকুৱা এইফালে চাব পাৰে খুব ধুনীয়াকৈ বাঁহৰে এনেকুৱাকৈ বনাই দিছে এইবিলাক চব ফটো ফ্ৰেম আৰু আপোনালোকে উঠিব পাৰে গাইছ আৰু ইয়াতে লাইট চাইট লগাই দিছে ৰাতি অলপ হয়তো লাইটিং হ'ব অলপমান ভাল লাগিব চাই আৰু ইয়াতে ঝৰ্ণা তৰ্ণা আছে নেকি অলপ বাজি আছে আৰু আগত চাওক গছ কেনে কি আছে ইয়াতে চব এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম ফটো ফ্ৰেমবিলাক আমাৰ কাৰণে নহয় গাইছ এইবিলাক বেচিকেলি ছোৱালী মানুহৰ কাৰণেহে বেছি ফেমাছ আৰু গাইছ আপোনালোকে চাব পাৰিছে আমি ধুনীয়া হেঙিং ৰুফৰ তলত আছোঁ এটা ওলমি থকা ছাল ঘৰৰ ছাল খুটাডাল কিন্তু কাইটা গৈছে গাছ কিটা কৰবি আৰু বন্ধু আৰু নিজে চাব পাৰে গাইছ এইফালে খুটাডাল নাই মানে হেঙিং ওপৰত দিয়ে ৰছী দি ওলমাই দিছে কিয় সেই কৰে ভাই ইস্কো ওপৰত ৰছী লগাই দিছে গাইছ হেঙিং হৈছে মানে ৰছী আৰু গাইছ চাব পাৰে এনেকুৱা আৰু গাইছ এইবিলাক চাব পাৰে এইবিলাক ফটো ফ্ৰেম বনাই দিছে বহুতকেইটা বনাই দিছে আপোনালোকে আহিলে দেখাই পাব নিচাংগ্ৰাম আপোনালোকে আহিব পাৰে আৰু গাইছ আমি ইয়াৰ পৰা ওলালোঁ তলত নুমি যাই আছোঁ এতিয়া পাহাৰখনত টপত আহিছিলোঁ আমি এতিয়া নুমি গৈ আছোঁ গাইছ আৰু গাইছ ইয়াতে অলপ টাইম বহিলোঁ আৰু ইয়াতো বেছি দেৰি নকৰোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু তাৰ টাইমো কম আছে আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন আছে নলবাৰীলৈ নেক্সট ভিডিঅ'ত আপোনালোকে নলবাৰী দেখা পাব আৰু ভিডিঅ'টো ইমানলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু গাইছ এইখিনিতে কৈ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই